me dis pas les choses. Allô, 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 elle dit c'est de paro, paro, paro. Allô, 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 elle dit c'est de paro, paro, paro. Allô, 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 elle dit c'est de tu me dis pas les Hi everyone, কি খবৰ সকলোৰে আশা ৰাখিছো সকলোৱে ভালে আছে পুনৰবাৰ yoga and beauty with me চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি পুনৰবাৰ তিনটা yoga এখন লৈ আইছো যি তিনটা এখন কৰিলে আপোনালোকে মোটাপা কমাব পাৰিব বেলি ফেট দূৰ কৰিব পাৰিব লগতে সাইড চৰ্বি কমাব পাৰিব যি সকল মানুহৰ আঠুবিকৰ সমস্যা আছে আপোনালোকেও মই যিকিটা এখন দেখাম আপোনালোকেও কৰিব পাৰিব যি সকল মানুহৰ নিজৰ হাতত সময় নাথাকে নিজক দিবলৈ সময় নোলাই অৰ্থাৎ অফিচিয়ালি কাম নিজক সময় দিব নোৱাৰা হয় আপোনালোকেও চকিতে বহি মই যিকিটা এখন দেখাম হেখিনি এখন কৰিব পাৰিব আশা ৰাখিছো ব্লগটো হেকলৈকে চাবা যি সকল নতুন ভিউয়াৰ মোৰ ব্লগটো হেকলৈকে চাবলৈ চেষ্টা কৰিব চাই যদিহে ভাল পায় প্লিজ yoga and beauty ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব বলকতে দেখুৱাই যাম কেনেদৰে কৰিব লাগে আহক প্ৰথমে আপোনালোকে এখন চকিত ধুনীয়াকৈ বহি ল'ব ভৰি দুখনৰ মাজত গেপ ৰাখি ল'ব এতিয়া উখা এৰি হু হাতখন মই বাওঁ ভৰি কাষত ৰাখিছো বাওঁ হাতখন ওপৰলৈ উঠাইছো যেতিয়া উঠিছো উখা লৈ যেতিয়া তললৈ নামিছো উখা এৰি এনেদৰে আপোনালোকে 20 বাৰ কৰিব তিনটা সেট কৰিব প্ৰথমে লাহে লাহে কৰিব যেতিয়া কৰিব পৰা হ'ব আপোনালোকে অকমান স্পিডটো বঢ়াই নিব তললৈ নামতে উখা এৰিব ওপৰলৈ উঠোতে উখা ল'ব মই অকমান স্পিডত কৰিছো আপোনালোকে মই যিদৰে কৰিছো ঠিক তেনেদৰে কৰিব ইয়াৰ পিছত আপোনালোকে দুইখন ভৰিৰ মাজত আৰু অলপমান গেপ ৰাখি ল'ব এতিয়া দুইখন হাত কাণৰ সমান্তৰালকৈ ৰাখি যেতিয়া মই তললৈ নামি আহিছো দেখিছেনে যেতিয়া আপোনালোকে তললৈ নামি আহিব উখা এৰি নামিব যেতিয়া মই ওপৰলৈ উঠিছো উখা লৈ অৰ্থাৎ আপোনালোকে ৰাউণ্ডকে ঘূৰিব লাগিব হুফালে 10 বাৰ ঘূৰিব বাওঁফালে 10 বাৰ ঘূৰিব কিন্তু হাত দুখন কাণৰ সমান্তৰালকৈ ৰাখিব একদম লাহে লাহে কৰিব কিন্তু এনেদৰে কৰোঁতে আপোনালোকে আঁঠুকিটা পুৰা সিধা ৰাখিব আঁঠু বেকা নকৰিব নিজৰ কেপাসিটি অনুসৰি কৰিব যদি আপোনালোকে স্পিডত পাৰে স্পিডত কৰিব যদি আপোনালোকে স্পিডত নোৱাৰে একদম লাহে লাহেকৈ কৰিব এনেদৰে আপোনালোকে তিনটা সেট কৰিব 10 বাৰকৈ কৰিব হুফালে 10 বাৰ কৰিলে বাওঁফালে 10 বাৰ কৰিব মই যিদৰে কৰিছো ঠিক তেনেদৰে কৰিব অলপ আগত এতিয়া আপোনালোকে যিদৰে মই থিয় হৈ ৰাউণ্ড ঘূৰাইছিলো দুখন হাত কাণৰ সমান্তৰালকৈ ৰাখি অতিমাত্ৰা আঁঠুবিষৰ সমস্যা থকা সকলে থিয় হৈ বেছি দেৰি কৰিব নোৱাৰিব হেতু কাৰণে যিসকলে অতিমাত্ৰা আঁঠুবিষৰ সমস্যা আছে আপোনালোকে একদম সহজ সৰলভাৱে চকিতে বহি কৰিব পাৰিব একে দুইখন ভৰিৰ মাজত গেপ ৰাখিব ধুনীয়াকৈ চকীখনত বহি ল'ব হুফালে 10 বাৰ ঘূৰাব বাওঁফালে 10 বাৰ ঘূৰাব দুইখন হাত কাণৰ সমান্তৰালকৈ ৰাখিব তিনটা সেট কৰিব তললৈ নামি আহোঁতে উখা এৰিব ওপৰলৈ উঠোঁতে উখা লৈ কৰিব এতিয়া আপোনালোক সকলোৱে চকিতে বহি ধুনীয়াকৈ পেটৰ চৰ্বি কমাব পাৰিব একদম আৰামছে একো কৰিব নালাগে দুইটা আঁঠু ওপৰলৈ যেতিয়া উঠাব দুইখন হাত তললৈ লৈ যাব আঁঠুটো উঠাওঁতে হাত দুখন তললৈ নিব মই যিদৰে কৰিছোঁ দেখিছে ঠিক তেনেদৰে কৰিব এনেদৰে আপোনালোকে 30 বাৰ কৰিব 30 টাইমছ কৰিব তিনটা সেট কৰিব আশা ৰাখিছোঁ মোৰ ব্লগটো সকলোৱে নিশ্চয় শেষলৈকে চাই আছে বুলি আপোনালোকে ভালদৰে চকীখনত বহি ল'ব এতিয়া কি কৰিব হু হাতখন বাওঁ ভৰি পটাত চুবলৈ চেষ্টা কৰিব কিক কৰিব বাওঁ হাতখন হু ভৰি পটাত চুবলৈ চেষ্টা কৰিব এনেদৰে আপোনালোকে যিমান পাৰে ভৰিখন ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব নৰ্মেল উশাহ নিশাহ লৈ থাকিব এনেদৰে আপোনালোকে 30 বাৰকৈ কৰিব লাগিব তিনটা সেট কৰিব আশা ৰাখিছোঁ মোৰ ব্লগটো সকলোৱে শেষলৈকে চালে বুলি চাই যদি সঁচাকৈ ভাল পালে প্লিজ yoga and beauty with me চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগতে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব